নমস্কাৰ নৰ্থ ইষ্ট য়ংষ্টাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ডিছকাছ কৰিম মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত টেক্সটৰ কেনেকৈ ষ্টাইল, ডিজাইন, বেকগ্ৰাউণ্ড কালাৰ, ফ্ৰণ্ট কালাৰ, আণ্ডাৰলাইনৰ ষ্টাইল, আণ্ডাৰলাইনৰ কালাৰ এই গোটেইবিলাক আমি চেঞ্জ কৰিব পাৰোঁ। মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ সহায়ত ইয়াতে শিকিব পাৰিম। গতিকে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে কিছুমান টেক্সট লিখা আছে, ইয়াতে টাইপিং কৰিছোঁ। এই গোটেইখিনি আমি ইয়াৰে ফ্ৰণ্ট কালাৰ, ষ্টাইল, আণ্ডাৰলাইনৰ কালাৰ, আণ্ডাৰলাইনৰ ষ্টাইল এই গোটেইবিলাক আমি কেনেকুৱাকৈ চেঞ্জ কৰিম। প্ৰথমতে আমি কীবৰ্ডত কণ্ট্ৰল এ মানে হৈছে চিলেক্ট অল কৰিব লাগিব। চিলেক্ট অল কৰিছোঁ। তাৰপিছত ইয়াতে ফ্ৰণ্ট বুলি লিখা আছে, আমি ইয়াতে ক্লিক কৰি দিম মাউচেৰে। এতিয়া ইয়াতে আছে ফ্ৰণ্ট ষ্টাইলৰ ইয়াতে ৰেগুলাৰ, ইটালিক, বোল্ড ইটালিক। ধৰা আমি বোল্ড ইটালিক লৈছোঁ, চাইজ লৈছোঁ ইয়াৰ পৰা 24, ফ্ৰণ্ট কালাৰ ল'ম ইয়াৰ পৰা। ইয়াতে আণ্ডাৰলাইন ষ্টাইল বুলি লিখা আছে, ইয়াতে আণ্ডাৰলাইনৰ বেলেগ ষ্টাইল আছে, যিকোনো এটা ষ্টাইল লৈছোঁ। আণ্ডাৰলাইনৰ ইয়াৰ পৰা কালাৰ লৈছোঁ। এতিয়া অ'কে কৰিম। এতিয়া ইয়াতে আণ্ডাৰলাইনৰ ষ্টাইল, ইয়াতে আণ্ডাৰলাইনৰ বেলেগ ষ্টাইল দিছোঁ, আণ্ডাৰলাইনৰ কালাৰ দিছোঁ, তাৰপিছত ফ্ৰণ্টৰ ষ্টাইল দিছোঁ। এই গোটেইবিলাক মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ সহায়ত কৰিব পাৰি। এতিয়া ইয়াৰে বেলেগ আণ্ডাৰলাইনৰ ষ্টাইল, ফ্ৰণ্ট কালাৰ, আণ্ডাৰলাইনৰ কালাৰ আমি কেনেকুৱাকৈ চেঞ্জ কৰিব পাৰোঁ। এতিয়া আমি আকৌ কণ্ট্ৰল এ কৰিব লাগিব, মানে চিলেক্ট অল। ফ্ৰণ্ট বুলি লিখা আছে, ফ্ৰণ্টত আহিলোঁ। এতিয়া ধৰি লোৱা আমি লৈছিলোঁ ফ্ৰণ্ট ষ্টাইল লৈছিলোঁ বোল্ড ইটালিক, এতিয়া ল'ম ইটালিক। চাইজ ল'ম ইয়াৰ পৰা 20, ফ্ৰণ্ট কালাৰ ল'ম, যিকোনো এটা ফ্ৰণ্ট কালাৰ লৈছোঁ। আণ্ডাৰলাইনৰ ইয়াৰ পৰা ষ্টাইল ল'ম, যিকোনো এটা আণ্ডাৰলাইনৰ ষ্টাইল লৈছোঁ, আণ্ডাৰলাইনৰ কালাৰ লৈছোঁ ইয়াৰ পৰা। অ'কে। এতিয়া আমি আণ্ডাৰলাইনৰ ষ্টাইল, আণ্ডাৰলাইনৰ কালাৰ, ফ্ৰণ্ট ষ্টাইল, ফ্ৰণ্ট কালাৰ এই গোটেইবিলাক চেঞ্জ কৰিব পাৰিছোঁ। এইটো হৈছে ফ্ৰণ্ট। এতিয়া আগৰ নিচিনা কৰিব লাগিলে, নৰ্মেল কৰিব লাগিলে কণ্ট্ৰল এ চিলেক্ট অল কৰিব লাগিব। ফ্ৰণ্টত আহি কিনে ফ্ৰণ্ট ষ্টাইল ৰেগুলাৰ, চাইজটো 12, নৰ্মেল চাইজ, ফ্ৰণ্ট কালাৰ অট'মেটিক কৰিব লাগিব, আণ্ডাৰলাইন ষ্টাইল নান, অ'কে। এতিয়া আকৌ নৰ্মেল আগৰ নিচিনা হ'ব। এইখিনি হৈছে ফ্ৰণ্ট। তাৰপিছত ফ্ৰণ্টৰ আৰু কিছুমান জানিব লগা বস্তু আছে। ধৰি লোৱা এ স্কুৱেৰ, বি স্কুৱেৰ এইবিলাক কেনেকুৱাকৈ কৰা হয়। ধৰা আমি এ স্কুৱেৰ লিখিছোঁ। এতিয়া এইটো মই অলপ ডাঙৰ কৰি দিছোঁ চাইজটো। এতিয়া ইয়াতে এইটো এ স্কুৱেৰ হ'ব লাগিলে, এতিয়া স্কুৱেৰ হৈ থকা নাই। স্কুৱেৰ কৰিব লাগিলে 2 আমি চিলেক্ট কৰি ল'ব লাগিব এনেকুৱাকৈ। 2 চিলেক্ট কৰি কিনে আমি ফ্ৰণ্টত আহিলোঁ। ফ্ৰণ্টত আহি কিনে ছুপাৰস্ক্ৰিপ্ট বুলি লিখা আছে, আমি ইয়াতে ক্লিক কৰি কিনে অ'কে কৰিব লাগিব। ছুপাৰস্ক্ৰিপ্ট কৰিলে কি হ'ব, স্কুৱেৰ হ'ব। আকৌ একেবাৰে তলত আনিব লাগিলে A1, B1, A2, B2 কৰিব লাগিলে আকৌ 2 আমি চিলেক্ট কৰি লৈছোঁ। লৈ কিনে এতিয়া ছুপাৰস্ক্ৰিপ্ট উঠাই দি কিনে ছাবস্ক্ৰিপ্ট কৰিলোঁ, অ'কে কৰিলোঁ। ছাবস্ক্ৰিপ্ট কৰিলে একেবাৰে তলত আহিব। আৰু নৰ্মেল কৰিব লাগিলে আকৌ দুয়োটা উঠাই দিব লাগিব, ছুপাৰস্ক্ৰিপ্ট, ছাবস্ক্ৰিপ্ট, অ'কে। আগৰ নিচিনা হ'ব। ইয়াতে আমি এনেকুৱাকৈ স্কুৱেৰ কৰিব পাৰোঁ। এইখিনি হৈছে ফ্ৰণ্ট। তাৰপিছত ফ্ৰণ্টৰ পিছত আহিল আমাৰ পেৰেগ্ৰাফ। ইয়াতে পেৰেগ্ৰাফ বুলি লিখা আছে, পেৰেগ্ৰাফত আমি ক্লিক কৰিলোঁ। এতিয়া পেৰেগ্ৰাফত আমি কি কাম কৰিব পাৰিম, কণ্ট্ৰল এ চিলেক্ট অল কৰিছোঁ। এতিয়া পেৰেগ্ৰাফত আহিম, পেৰেগ্ৰাফ বুলি লিখা আছে, পেৰেগ্ৰাফত ক্লিক কৰিলোঁ। এলাইনমেণ্ট বুলি আছে, ইয়াতে এলাইনমেণ্টত আহিলোঁ। চেণ্টাৰত ক্লিক কৰি অ'কে কৰিলে টেক্সটবিলাক ক'ত থাকিব, মাজত থাকিব, মানে চেণ্টাৰত। তাৰপিছত আমি ৰাইট কৰিলে গোটেইখিনি ক'ত যাব, ৰাইট চাইডে যাব। আৰু জাষ্টিফাইড যদি কৰোঁ আমি, জাষ্টিফাইড কৰি অ'কে কৰিলে গোটেইবিলাক লাইন সমানত থাকিব।
এইফালে একেবাৰে সমানত আছে আৰু লেফ্ট কৰিলে লেফ্টত থাকিব লেফ্ট তাৰপিছত এলাইনমেন্ট হ'ল তাৰপিছত আহিম আমি ইনডেন্টেশন নো কি ইয়াতে লেফ্ট আৰু ৰাইট বুলি লিখা আছে লেফ্টত ধৰা আমি দিলো 1.5 ওকে কৰিলো এতিয়া লেফ্টত ইয়াৰ পৰা ইয়ালৈকে যিখিনি ডিসটেন্স হৈছে এইখিনিক কোৱা হয় লেফ্টৰ ইনডেন্টেশন বুলি কোৱা হয় আৰু ইয়াতে কিমান আছে 1.5 আৰু ৰাইটত যদি দিও ৰাইটত ইনডেন্টেশন দিও যদি আমি ৰাইটত দিছো আমি 1.9 ওকে কৰিম এতিয়া ইয়াৰ পৰা ইয়ালৈকে যিখিনি ডিসটেন্স হৈছে এইখিনি কোৱা হয় ৰাইটৰ ইনডেন্টেশন এতিয়া আগৰ নিচিনা নরমাল কৰি দিব লাগিলে আকৌ আমি 0 কৰি দিব লাগিব 0 কৰিছো লেফ্টতো 0 কৰিব লাগিব আৰু ৰাইটতো আমি 0 কৰি দিব লাগিব তাৰপিছত আমি কি কৰিছো ওকে ইয়ালৈকে ঠিকে আছে নেক্সট প্যাৰাগ্ৰাফত আৰু আমাৰ কি আছে আমাৰ এলাইনমেন্ট হ'ল তাৰপিছত ইনডেন্টেশন হ'ল নেক্সট আহিল আমাৰ স্পেচিং ইয়াতে লিখা আছে বিফোৰ আৰু আফটাৰ বিফোৰ মানে হৈছে লাইনৰ আগত যদি আমি স্পেচ দিব লাগে এতিয়া লাইনৰ আগত আমি স্পেচ দিছো এনেকুৱাকৈ তাৰপিছত আমি ওকে কৰিম এতিয়া ইয়াতে এইটো এটা লাইন ইয়াৰে আগত স্পেচ হৈছে এনেকুৱাকৈ এইটো এটা লাইন ইয়াৰে আগত স্পেচ হৈছে এই লাইন বিলাকৰ আগত এনেকুৱাকৈ স্পেচ হৈছে নালাগিলে আকৌ নরমাল কৰি দিব লাগিলে আগৰ নিচিনাকৈ 0 কৰি দিবা ইয়াতে ক্লিক কৰি 0 কৰিলো ওকে কৰিলো আগৰ নিচিনা হ'ব নেক্সট কি আছে আৰু স্পেচিংৰ বিফোৰ হ'ল তাৰপিছত আফটাৰ মানে হৈছে লাইনৰ পিছত যদি আমি স্পেচ দিব বিচাৰো তেতিয়া আফটাৰত আহিব লাগিব এতিয়া আমি লাইনৰ পিছত স্পেচ দিম ওকে এতিয়া এইটো লাইন ইয়াৰে পিছত স্পেচ হৈছে এইটো লাইন ইয়াৰে পিছত স্পেচ হৈছে এনেকৈ আমি লাইনৰ পিছত স্পেচ দিম নরমাল কৰিব লাগিলে ইয়াতে নরমাল কৰি দিলে হ'ল গোটেইবিলাক 0 কৰি দিলে হ'ল 0 কৰি কিনে ওকে বন্ধুসকল আমি মাইক্ৰসফট অফিস ওয়ার্ডত আমি আজি কি শিকিলো ফন্ট শিকিলো ফন্ট স্টাইল সাইজ ফন্ট কালাৰ আন্ডাৰলাইনৰ স্টাইল আন্ডাৰলাইনৰ কালাৰ এই গোটেইবিলাক আমি চেঞ্জ কৰিব পাৰো তাৰ পিছত নেক্সট আমি কি শিকিলো স্কয়াৰ কেনেকৈ কৰে স্কয়াৰ কৰিব লাগিলে সুপাৰস্ক্ৰিপ্ট মানে হৈছে স্কয়াৰ কৰা বুজায় আৰু সাবস্ক্ৰিপ্ট মানে হৈছে একেবাৰে তলত আনিব লাগিলে A1 B1 A2 B2 এনেকৈ যদি আমি একেবাৰে তলত লিখিব লাগে তেতিয়া সাবস্ক্ৰিপ্ট ইউজ কৰা হয় আৰু স্কয়াৰ লাগিলে আমাক সুপাৰস্ক্ৰিপ্ট ইউজ কৰা হয় এখিনি হৈছে ফ্ৰন্ট নেক্সট আমি কি শিকিলো প্যাৰাগ্ৰাফত কি আছে এলাইনমেন্ট লেফট সেন্টাৰ ৰাইট টেক্সট বিলাক যদি আমি সেন্টাৰত ক্লিক কৰো মাজত থাকিব ৰাইটত ক্লিক কৰি ৰাইটত থাকিব এলাইনমেন্টত এইখিনি আছে তাৰপিছত ইনডেন্টেশন লেফট আৰু ৰাইট লেফটত আমি কিমান ডিসটেন্স দিব পাৰো ৰাইটত কিমান দিব পাৰো ইনডেন্টেশন ধৰি কিনে আমি এইখিনিক ইনডেন্টেশন বুলি কোৱা হয় তাৰপিছত আহিল স্পেচিং বিফোৰ লাইনৰ আগত যদি আমি স্পেচ দিব লাগে আৰু আফটাৰ লাইনৰ পিছত যদি আমি স্পেচ দিব লাগে বন্ধুসকল আজি মাইক্ৰসফট অফিস ওয়ার্ডত আমি শিকিলো ফ্ৰন্ট আৰু প্যাৰাগ্ৰাফ নেক্সট ভিডিওত আমি মাইক্ৰসফট অফিস ওয়ার্ডৰ ব্যাকগ্ৰাউণ্ড কেনেকৈ চেঞ্জ কৰে বৰ্ডাৰ কেনেকৈ দিয়ে বৰ্ডাৰৰ ষ্টাইল কালাৰ ব্যাকগ্ৰাউণ্ডত কেনেকৈ পিকচাৰ দিব পাৰি ওয়াটাৰমাৰ্ক কেনেকৈ দিব পাৰি এই গোটেইবিলাক নেক্সট ভিডিওত আপোনালোকৰ ওচৰলৈ লৈ আহিম যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ